বেটাৰী অলপমান চাৰ্জ চলি থাকে আৰু এনেকুৱা ডেইলি ৰুটিন বুলি এটা সুধিছিলোঁ কেমেৰা কৰিব নোৱাৰে ন আৰু এইফালে যাব লাগিব আমি এইটো ৱে টু জুকো লিখা আছে চাব আৰু এইটো চাইডে যাব লাগিব আৰু কালি ঠাণ্ডা ধুনীয়া ঠাণ্ডা পৰিছে 8 ডিগ্ৰী চেলচিয়াছ আৰু হিউমিডিটিটো বেছি মানে ইয়াত হিউমিডিটি বেছি হোৱাৰ কাৰণে বেছি ঠাণ্ডা লাগে সেইটোৱে আৰু গৈ আছোঁ ইয়াৰ পৰা এতিয়া কিমান দূৰ ট্ৰিপ খুজিছিলোঁ কিন্তু মানে জেগা নাই বুলি কৈছে আৰু ইয়াৰ পৰা যাব লাগিব জুকো ভেলী আৰু পুৰা নেটিভ এৰিয়া এইবিলাক মানুহ আমি যোনটো জেগাত আছিলোঁ এপাৰ্টমেণ্ট টাইপ আছিলে কিন্তু মানুহ একদম নাই বুলিয়ে ক'ব পাৰি গোটেই ঘৰটো এইটো ৰেষ্ট হাউচ হয় কমেও 200 মিটাৰমান আহিছোঁ আমি আৰু কিবা লিখা আছে পঢ়ি নুশুনাওঁ আজি ব্লগটো মজা হ'ব চাই থাকক কিয়নো আমি গৈ ৰাতি তাতে থাকিম আৰু নেক্সট দিনা আমি ঘূৰি আহিম এতিয়াও বহুতখিনি দূৰ আছে মই যে কৈ আছিলোঁ গছটো এইটো গছ চাওক দেখিছে কি ধুনীয়া এইটো যদি কালাৰ মাৰি দিয়ে আপোনাৰ এইটো চাওক ল'ব এইটো চাওক ডেক'ৰেশ্যনৰ কাৰণে ইউজ কৰে এইটো কি নাম নাজানো এইটো গছটো এতিয়াও ইয়াৰ পৰা 5.5 কিলোমিটাৰমান আছে আৰু যাব লাগিব গৈ পেলাই যোনটো জেগাত পাম তাৰ পৰা আকৌ উঠিবহে লাগিব জুকো ভেলীৰ কাৰণে এই গছজোপা চাওক কি ধুনীয়া আৰু এইটো এটা ভিউ চাই বুলি কয় বহিব চহিব পাৰে আৰু এইটো চাওক না পুৰা বতাহ মাৰি আছে একদম চাব পাৰে এইটো ভিউ আৰু এইটো কি হয় কমেণ্টত কওকচোন অসমীয়াত কি কয় এইটো কিবা গাঁৱৰ নিচিনা চাব পাৰে তিনিটা ঘৰ আছে আৰু এইফালে গৈ কি গছ চেৰি ব্লছম নাই কি কয় যে সেইটো আৰু এইফালে গৈ আছোঁ এতিয়া চ' আহি পালোঁ আৰু এইটো জেগালৈকে আহিছোঁ গাড়ী নোপোৱাহেঁতেন গাড়ীখন নেদেখালোঁ বাৰু কিন্তু গাড়ী নোপোৱাহেঁতেন চেচক আকৌ এইফালে উঠিব লাগিব আৰু এইটো মই গৰম লাগিছে কাৰণে এইটো খুলিছোঁ আৰু এয়া দাদা আছে আৰু এতিয়া বস্তুবিলাক আনিছে আৰু ইয়াৰ একদম বেগটো পৰি গৈছিলে বেগ মানে টেণ্ট এইটো এই বস্তুটো এই দাদাজনে আনি দিছে চ' ভাল আছে মানুহবিলাক বহুত হেল্প কৰে আৰু সেইটোৱে টেণ্ট নাহাতে আমি কি পাগল হৈ গ'লো পইচা ল'লে বেছিকৈ এনেকুৱাই আৰু কথা এতিয়া এইফালে উঠিম এইফালে লেটছ গো তাৰ পৰা ওলাইছোঁ আৰু এইফালে যাব লাগিব এতিয়া পাহাৰে মানে সেই জেগাটোলৈ গাড়ী লৈ আহিব লাগে আমি কি কৰিছোঁ 6 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আকৌ যোনবিলাক বাহিৰৰ পৰা আহে সেই ইয়াৰ পৰাহে ট্ৰেকিং কৰে এনেকৈ এইফালে 1 ঘণ্টামানৰ ৰাস্তা আমি তাৰ পৰাই ট্ৰেকিং কৰি আহিছোঁ আকৌ এইফালেও এতিয়া ট্ৰেকিং কৰিম খাতৰা মানে আমি ন এইটো জেগাৰ পৰা এইফালৰ পৰা আহিব পাৰে কিন্তু শ্বৰ্টকাট মানে এইটো জংঘলটোদি আহি পাইছোঁ অৱস্থা বেয়া হৈ গৈছে ধূলি ৰাস্তা মুখ চুখ কিবা কিবি লাগি গৈছে আৰু এতিয়া আৰু ওপৰত উঠিব লাগিব জেগা ৰেষ্ট হাউচ টাইপ আৰু বস্তু নিয়া আৰু এইফালে এনেকুৱা জেগা আছে দেখাই আছোঁ পুৰা চাব পাৰে তাত অলপ আহি পেলাই মানে জিৰাব পাৰে আৰু কোনো মানুহ চানুহ নাই ইমান বেছি মানুহ নাহে বহুত কম মানুহ আহে আৰু এই 2জন মানুহ আছে চামান বগীয়া মানুহ আছে আৰু নাগা মিষ্টাৰ কথা অলপ কৈ দে না অলপ কি ক'ব আমাৰ খানটো ছাবস্ক্ৰাইব কৰি দিব ওচৰবিলাকক খান খুব বেলি যাই আছে সামান বকি কিনা দোকান লগা সামান আছে আমি দুইজন আছে আৰু ভাল ছগৰি খান চাইছে হলে মই কি ভাল পাবি আৰু কিবা কৰি কিনা আহি কিনা মই কি সাথী কৰিবি দে বাই এই বস্তুবিলাক যে কৈছে এইকেইটা এইবিলাক আৰু সিহঁতৰ এটা এনেকৈ নিবলৈ 1500 টকাকৈ দিয়ে ভাব চাওক কি ধুনীয়া দাম দিয়ে আকৌ এইফালে যাবই লাগিব এইটো মই জেগাটোৰ পৰা আহিছোঁ দৌৰি পেলাই আহি পেলাই লৈ আহিছোঁ আহি পেলাই ইয়াত এই মেগী বনাই আছোঁ মেগী মানে কণী ভালকৈ দেখা নাপাব জুই ধৰিছোঁ
তাকে বোলো দেখাই দিওঁ, সেয়া দেখাইছোঁ। তো এয়া মেগী বনাই আছোঁ, এয়া জুই আছে দেখিছে, আৰু সিমানেই আৰু কি ক'ম আৰু তেনেকেই যাম এতিয়া। এইটো কৰি পেলাই, এইটো খাই পেলাই, মানে কৰি পেলাই নহয়, খাই পেলাই তাৰপিছত ইয়াৰ পৰা ওলাব লাগিব। ত' সেয়া আৰু সেয়া বাহিৰত এইফালে বেগবিলাক থৈছোঁ, আৰু এইফালে নাই, এইফালে এনেকুৱা ৰুম, আৰু এইটো এনেকুৱা মানে ৰেষ্টৰুম টাইপ, আৰু একো নাই এইফালে। এই এনেকেই খাব লাগিব আৰু, বৰ্তন চৰ্তন একো অনা নাই, মানে বাতি চাতি একো অনা নাই, কাঁহী বাচন নাই, এনেকেই খাব লাগিব। অঁ ইয়াতে বনালোঁ, ই এনেকৈ খাই আছে। এইফালে বাহিৰত চাব পাৰে, এইফালেদি মানুহ যায়, সেয়াই আৰু খাই লওঁ। ঠিক আছে, ইয়াতে বনাইছিলোঁ, আৰু ইয়াত নেটৱৰ্ক চেটৱৰ্ক একদম নাই, জিৰ' নেটৱৰ্ক, আৰু ইমানটোৱে আৰু গোটেই চাৰাউণ্ডিংটো চাওক। মই অলপ কাপোৰ চাপোৰ পিন্ধি লওঁ, ঠাণ্ডা পৰিছে যিহেতু। গৈ আছোঁ ৰাস্তাই, 4 ঘণ্টা ৰাস্তা বোলে। লগ পাইছিলোঁ গুৱাহাটীৰ মানুহ এজন, ভিডিঅ'ত দেখাই থকা নাই আৰু কি ভিডিঅ'ত কৰি থাকিম, আৰু 4 ঘণ্টা যালে পাওঁ বুলি কৈছে মেইন জেগাটো। চ' গৈ আছোঁ, আজি ৰাতি তাতে থাকিম। ভিডিঅ'টো সকলোকে চাই থাকক, বহুত কি হয় ভিডিঅ' চাই থাকিলে গম পাই থাকিব। ঠিক আছে, ত' এতিয়ালৈকে ইয়াত পাইছোঁ, গাঁওখনৰ নাম বিছবেমা আৰু ডিষ্ট্ৰিক্ট কোহিমা, আৰু এৰিয়া এইবিলাক কিবা লিখা আছে, ৱাইল্ড লাইফ ডিমাপুৰ। এইফালে গৈ থাকিব লাগিব। চ' আহি গ'লোঁ, আৰু এয়া পানী দেখিছে, এয়া পানী, আৰু এনেকৈ পাহাৰীয়া ৰাস্তাত যেনেকৈ আমাৰ টেঙা পানীটো যায় ন, ইয়াৰ পৰা পানী ভৰালোঁ, আৰু যেনেকৈ আমাৰ টেঙা পানীটো একদম গোটেই টুটেলি টেপে টেপে যায় ন, তেনেকৈ আৰু এনেকৈ পাহাৰীয়া ওপৰৰ পানীটো তলৰ গাঁওবিলাকলৈ গৈছে। ঠিক আছে, তলৰ গাঁওবিলাকলৈ পানীবিলাক গৈ আছে। ঠিক আছে, এয়া পাইছোঁহি, আৰু ৱে টু জুকো, সেয়া ৱে টু জুকো, এইফালে যাব লাগিব। এইফালেদি আহিছিলোঁ, এইফালে এতিয়া দেই। এতিয়া 1:30 বাজি গৈছে, আৰু গৈ আছোঁ। এটা বস্তু ভাল লাগে, নাগালেণ্ডত অলপমান পৰিমাণ অলপ চাফাই আছে, চাহ পাইছে, ডাষ্টবিন, আৰু এনেকুৱা গৈ থাকিব লাগিব। চ' বৰ্তমান এনেকুৱা জেগা এটা পাইছোঁ চাব পৰা, এইফালে এইখিনিত ডাষ্টবিন টাইপ আছে, আৰু মই আছোঁ তাৰ পৰা গোটেই এৰিয়াৰ পিছফালে, আৰু লিখা আছে, I know you are tired but the scene is good, keep going। হয়, সঁচা কথা লিখিছে। আৰু এইফালেদি আহিছিলোঁ আমি, তাৰপিছত এনেকৈ যাব লাগিব আকৌ। তাৰপিছত এইটো চাওক, আৰ্জি ফৰ্ডাছ সুমিত ইজ জাষ্ট চাম ফিউ ষ্টেপছ মোৰ, আৰু অলপমান আছে বোলে, সেইটোকে কৈছে। এইফালৰ পৰা আহিলোঁ, দেয়াৰ ইজ ন' প্লেনেট বি। বহুত আহিছোঁ, একদম ৰাস্তা বেয়া হৈ গৈছে ৰে, এইফালেদি আহিছোঁ, অৱস্থা বেয়া হৈ গৈছে মানে। আপোনাৰ এদিনত মানে আপুনি ঘূৰিব নোৱাৰিব, হৈছে আৰু বেগ ইমান ডাঙৰ বেগ খেলি ক'ত পাৰিব, সেইটোৱে পাইছোঁ এতিয়া। আৰু বহুত আছে চাগে, ওপৰৰ টপটো দেখা পাইছে ইয়াৰ পৰা, পুৰা ভাল আছে নে? এতিয়া মানে এটা জেগাত আহি পাইছোঁ, ইয়াৰ পৰা জুকো ষ্টাৰ্ট হ'বহে। ঠিক আছে, ৱে টু জুকো, এইফালে যাব লাগিব। এতিয়া এইটো ট্ৰেকিং হয় এনেকৈ, এইফালেদি আকৌ যাবহে লাগিব। মজা জেগা, মানে এইটো মাটিটো সাৰ নাই মানে দেই, মই ভালকৈ বুজাম এটা জেগাত গৈ। আৰু ওলাইছোঁ এতিয়া, আৰু এইফালে যাম এতিয়া, আৰু মণিপুৰ বৰ্ডাৰৰ ওচৰতে, বেছি হেৰি নহয়, মণিপুৰ বৰ্ডাৰৰ ওচৰতে পৰে, বেছি ধুনীয়া মাৰি আছে। এইফালে চ' আহি পাইছোঁ, আৰু এইবিলাক পাহাৰ কিয় এনেকুৱা থাকে গম পাই নাপায়, মানে এইবিলাক পাহাৰৰ সাৰ নাই, গম পাই নাপায়, সাৰ নাই, আৰু মানে সাৰ নথকাৰ কাৰণে গছবিলাক ইয়াত নহয় ভালকৈ। ইয়াত দেখিছে পুৰা শুকান পাহাৰ, আগলৈ আৰু আছে মানে সাৰ নথকা। এতিয়া যোনখিনি পাৰ কৰি আহিলে সেইখিনি পুৰা সাৰ আছে, ত' সেইকাৰণে মানে তাত মানে ধুনীয়াকৈ গছ চছ, কিন্তু ইয়াত সাৰ নহয়, আৰু সাৰ নাই যিহেতু গছ চছ নহয়, আৰু পুৰা জুকো ভেলীত ধুনীয়া হৈ পৰিছে, আৰু সৰু সুৰা ঘাঁহবিলাক থাকে, মজা লাগে।
ব'লক এতিয়া বেলেগ ফালে যাব লাগিব ৰাস্তাটো অলপ উল্টা পুল্টা হৈ গ'ল আমাৰ এইটো এনেকৈ পাথৰ দি থৈছে হা আমি এইফালৰ পৰা আহিছোঁ আৰু এইটো এনেকৈ পাথৰ দি থৈছে হ'লেও আমি এইফালে গুচি গৈছোঁ কেনে মূৰ্খ মানুহ আমি চব আৰু এতিয়া এইফালে নামিব লাগিব ব্লগটো চাই এনজয় কৰক চাহ অলপ বনাই লওক কিয়নো লাম্বাৰ ব্লগ এইটো অলপমান হয়নে নাই এইটো খালি এনেকৈ সৰু সুৰা কি বাঁহ গছবিলাক আছে ভালকৈ হোৱা নাই আৰু অলপ খৰাং টাইমত আহিছোঁতো আমি গছবিলাক মৰিয়ে গৈছে অলপমান বাৰিষা ছিজন আহিলে বেছি ভাল কিন্তু কষ্ট হ'ব বাৰিষা ছিজন মানে চব সেউজীয়া দেখা পাব আৰু এতিয়াও অলপ সেউজীয়াই আৰু কেইদিনমান পিছত একদম সেউজীয়া নেদেখে আৰু এইটো পুৰা এনেকুৱা কালাৰ দেখিব এনেকুৱা দেখিব তেতিয়া বেছি ভাল ৰাস্তাই গৈ আছোঁ চাব পাৰে যিহেতু নাগালেণ্ডত আছোঁ এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ জোৰছে কম দেই ঠিক আছে আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আৰু ছাপোৰ্ট কৰক তেতিয়া আৰু জেগা ফুৰিম বুজিছে আৰু জেগা নতুন জেগা দেখাম ঠিক আছে পুৰা ছাবস্ক্ৰাইব কৰক আপোনাৰ কাম পুৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে এইফালে যাব লাগিব আলিয়ে গৈ আছোঁ ভাল লাগিছে কিন্তু এই অলপমান কষ্ট হয় তাৰপিছৰ পৰা এনেকুৱা ৰাস্তা পোৱাৰ পিছত আৰু ইমান টেনশ্যন নাই ধুনীয়াকৈ আৰামছে আহিব পাৰে বেছ কেমলৈকে তো আহি আছোঁ আৰু গছবিলাক চাব দেই কি ধুনীয়া এটা চিনেৰি দিব মই দেখাই আছোঁ চাওক অলপ জানো সেইটো চাওক ওপৰলৈ গছকেইটা চাওক ওপৰলৈ মৰি গৈছে গছবিলাক সাৰ নাই মাটি জ্বলিয়ে গৈছে ভালকৈ ক'ব নোৱাৰি সেইটো চাওক ওপৰত কেনেকুৱা গছবিলাক হৈ আছে চাওক হোটেল দি আহিছিলোঁ পোৱা গৈ নাই গৈ আছোঁ পুৰা গৈ থাকোঁতে গৈ আছে আৰু সময় এতিয়া কমে 3:30মান বাজিলে চাগে আৰু আমি ওলাইছিলোঁ ৰাতিপুৱা 7টা বজাত উঠিছিলোঁ 6:30 বজাত মানে পেকিং চেকিং কৰি ৰেডি আৰু গৈয়ে আছোঁ বৰ্তমান ইমান ধুনীয়া এটা জেগাত আৰু এইটো দেখিছে কি লিখা আছে মই দেখাব নোৱাৰোঁ আৰু এইফালে গছবিলাক চাওক আৰু এইফালে চাওক এইফালে কি ভিউ নাগা মানে ইয়াৰ এইটো ভেলীৰ নিচিনা মানে বাঁহ গছ দেখা নাই ইমান টিকলো বাঁহ গছ নহয় দেখিলে কেঁপিলে গোটেই জেগাটো ভেলী ধুনীয়া হৈছে কিমান টিকলো বাঁহ গছ দেখিছে বাঁহ গছবিলাক দেখিছেনে ইমান সৰু বাঁহ গছ এইবিলাক দেখিছে গোটেই বাঁহ গছ চব সৰু বাঁহ গছ মাজে মাজে ফুল সৰু আহি আজি এতিয়া একদম 3:30 বাজি 4টা বাজিবহি গৈ পোৱা এতিয়ালৈকে আৰু মানে একচুৱেলি আমি ক'লৈ গৈ আছোঁ জানে নাই এই বেছ কেম্পলৈ গৈ আছোঁ তাৰ পৰা আকৌ কাইলৈ যোনটো মেইন ভেলী সেই তালৈ যাম ৰাস্তা দেখিছেনে এনেকুৱাই চেম ৰাস্তা সৰু বাঁহ ইমানটোৱে আৰু তাকে এতিয়া ভালে লাগিছে আহি পেলাই এতিয়া তাত গৈ গম পাম কেম্পিঙত কিবা পইচা লয় নে নলয় বা খাবলৈ কিমান দাম খোৱা খুৰী এইবিলাক কিমান দাম চব চাম আমি লৈছিলোঁ মেগী চেগী কিন্তু বনাব সুবিধা পালে বনাম আৰু ইমানটোৱে আৰু এতিয়া কিমানটা বাজিছে মই কৈ দিছোঁ ৰ'ব 4টা বাজিছে এতিয়া আৰু 4টা বজাত সেই লাষ্ট বেলি গৈছোঁ আৰু গৈ পোৱা কেনে বহুত দূৰ আছে এইটো গেট আৰু এইফালে ইয়াত টেণ্ট বহুত লগাই থৈছে আৰু সন্ধিয়া হৈছে 4:30 বাজিছে 4:30 হৈছে আৰু এইফালৰ পৰা আহিছে কুকুৰটো চা আকৌ দণ্ডু খেলি আছে চাওক না কেনেকৈ খেলি আছে চ' আহি পালোঁ এয়া টেণ্ট লগাইছোঁ আৰু পুৰা কুঁৱলী পৰি আছে পুৰা আৰু বাকীখিনি কালি দেখাম আজি এইখিনিতে সমাপ্তি কৰিছোঁ
আৰু কালিৰ পৰা আকৌ ষ্টাৰ্ট হ'ব। এতিয়া জাষ্ট আহিলোৱে আৰু মই ওলাই স্ক্ৰীণ এখন আহিব তাৰপিছত লগালগ মই আহিব যাম দেই। তো আকৌ আহিয়ে গ'লো দেখিছেনে সোনকালে আহি গ'লো 1 ছেকেণ্ডত আহি পাই গ'লো আৰু এইটো ৰাতিপুৱা হৈছে এতিয়া বাজিছে কিমান বাজিছে পাহৰি থাকিলোঁ নহয় কি 5টা 5:30 5:40 হৈছে আৰু চাওক অলপ অলপ মানে টেম্পাৰেচাৰ ইমান ডাউন হৈছে নিয়ৰটো মানে পুৰা বৰফ হৈ গৈছে কালি আৰু এইফালে চাব পাৰে দেখাই আছোঁ এয়া চাওক পুৰা বৰফ টাইপ হৈ গৈছে দেখিছে মানে 0ৰ পৰা তলত নামিছিল চাগে টেম্পাৰেচাৰ সেইকাৰণে হৈছে আৰু এইটো হৈছে সেইফালে যাব লাগিব নেকি আজি অলপ পিছত নাইকিয়া হৈ যাব এইটো অলপ সময়ৰ কাৰণে আছে আৰু এতিয়া গৰম হ'ব না নাইকিয়া হৈ যাব আৰু হাত কঁপি আছে মোৰ একদম আৰু সেইটো আমি টেণ্ট ইয়াতে হৈছিলোঁ কালি বেছি ঠাণ্ডা আছে বেছি ঠাণ্ডা 0 ডিগ্ৰীৰ পৰা কৰিছে 0 ডিগ্ৰী কৰিছে বেছি ঠাণ্ডা আছে চ' কালি তাত জুই হৈছিলোঁ আৰু তাতে বাদ দিছিলোঁ এইটো ঘৰতে ইয়াত বহিব পাৰে এইখন দোকান মানে ইয়াত আৰু কি ক'ম এইটো চাওক পুৰা স্ন' চাওক কি কৰি আছে ইয়াত ঠাণ্ডা পৰিছে দেই জীৱনত প্ৰথমবাৰৰ কাৰণে স্নো দেখা পাইছোঁ আৰু এনেই অলপ ভিডিঅ' চিডিঅ' দেখা পোৱা কিন্তু এনে প্ৰথমবাৰৰ কাৰণে আজি এক্সপিৰিয়েঞ্চ হৈছে আৰু এনেকুৱা ঠাণ্ডা খালী গাত থাকিব নোৱাৰিব মানে আৰু কাপোৰবিলাক কামেই দিয়া নাই কেনেকুৱা গ'লো কেনেকুৱা ঠাণ্ডা পৰিছে কালি পাই থৈ গৈছে আৰু এইবিলাক গামোচা চামোচা কিবা কিবি মেক ছেফাৰ এনভাইৰনমেণ্ট ফৰ বেটাৰ টুমৰো হৈ আছে তাততো পুৰা স্নো আছে তাত নিয়ৰখিনি চাওক না কেনেকুৱা বৰফ হৈ গৈছে নিয়ৰখিনি চাওক তলৰ ভালেই আছে জেগাটো মানে উইদাউট কাৰেণ্ট তাৰপিছত এয়া নেটৱৰ্ক চেটৱৰ্ক নাই এনেকৈ মানে এদিন কটাবলৈ কেনেকুৱা লাগে সেইটো এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে আহিব পাৰে কালি আমি আহিলোঁ হা আহি পেলাই যোনটো মানে মেইন ইয়াত যোনটো টিকেট ল'ব লাগে 100 টকা টিকেট ল'ব লাগে তাক ক'লোঁ যে আমি এনেকৈ ট্ৰেভেল কৰি আছোঁ আমাক অলপমান হেল্প কৰোঁ তাৰপিছত সি ক'লে কি ঠিক আছে আমাৰ তাত লাঞ্চটো কৰি ডিনাৰটো কৰিবি ফ্ৰীতে আৰু আমাক কিন্তু 200 টকা লাগিব দুটা আছোঁ যিহেতু কেম্পটো পাতিবলৈ আৰু এণ্ট্ৰি ফিজ 200 টকা লাগিব আমি অলপমান হেৰি কৰি ৰিকুৱেষ্ট কৰোঁ তাৰপিছত কি ক'লে যে হ'ব দে একো নালাগে দে তো ৰাতি তাতে সিহঁতে খুৱালে এসাঁজ ভাত আৰু মানে কি আছিলে এই কেইটামান ল'ৰা আছিলে এটা মানে ভাল আছে মানে ৰাতি ক'লে একদম গাহৰি মাংস অলপ টেষ্ট কৰিব দিলে ভালেই লাগিছে গোটেইখিনি চব ফ্ৰেণ্ডলি সেইখিনি এতিয়া এই জেগাটো যাম সেইটো জেগাত এইফালেদি যাম ঠিক আছে এইফালেদি যাব লাগিব নামি যাব লাগিব এইটো চাওক পুৰা নিয়ৰটো মানে পুৰা বৰফলৈ কনভাৰ্ট হৈ গৈছে কালি কেছটো ক'লোৱে মই ইমানেই ভাল থকাটো ফ্ৰী দিলে খোৱাটো ফ্ৰী দিলে আৰু মানে সিমানটোৱেই হস্পিটেলিটি বহুত ভাল নাগাবিলাকৰ ফিল নাও এতিয়ালৈকে যিমানখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু ভাল লাগিছে জেগাটো এতিয়া আমি য'লৈ গৈ আছোঁ ইয়াৰ পৰা আধা ঘণ্টা হয় ৰাস্তা আৰু এইটো বেছ কেম্প আছিলে অথনি যে দেখুৱাটো বৰফ পৰিছিল যে আৰু এই বেছ কেম্পৰ পৰা এটা ক্ৰছ আছে মানে সেই ক্ৰছলৈকে যাব লাগে ৰাস্তা এনেকুৱা সেইফালেদি উঠি আহিছোঁ এইটো মানে হেলিপেডৰ ৰাস্তা আৰু এটা ৰাস্তা আছে সেইফালে ভেলিৰ কাৰণে যায় যাব পাৰে ধুনীয়া জেগা মানে হেলিপেড ইয়াত মানে হেলিকপ্টাৰ নামিব পাৰে আৰু আমাৰ মন্ত্ৰী চন্ত্ৰী আহিলে ইয়াত নামিব পাৰিব
এইটো চাওক এই তলত তাত গা ধুব লাগিব আজি আৰু এইফালে Rajat, so he's from Kerala, right? So আৰু এতিয়া যাব লাগিব সেই প্লাছটো লৈকে পুৰা ভাল আছে দেই ভিউটা পুৰা ভাল আছে চাওক এইফালে যাব লাগিব আৰু চাব পাৰে এই তাত যাব লাগিব এই তাত so গৈ আছো ৰাস্তা মাজে মাজে পাইছো আৰু এইটো মানে সৰুৰা নিজৰা টাইপ আছে পানী বৈ আছে গা ধুব পাৰিম নেকি ঠিক নাই এইটো চাওক এই যাম প্লাছটোৰ ওচৰত এইফালৰ পৰা আহিছো আমি এইটো ৰাস্তা ৱাও চাওক বৰফ হৈ গৈছে পানী এইটো চাব দেই দেখিছে খাতৰা মই এটা পিচ উলিয়াব চাব এইটো চাওক इतने कट ना उठाब নোৱাৰিলো আৰু আছে এই চাওক দেখিছে খাতৰা ন ফ্ৰোজেন বৰফ হৈ গৈছে কেনেকুৱা ঠাণ্ডা পৰিছে ভাবক তুমি দেই এইটো চাওক দেখিছে বেছি ভাল আছে আৰু দেখি মজা লাগিছে না বাঘৰ দেখিছেনে সৰু সুৰা বাঘ ফাইনেলি আহি পাই গলো আৰু জেগাটো চাব পাৰে ইয়াৰ পৰা কি ধুনীয়া Hello guys. What was the feeling? Good sighting. So great na? Bhala আছে না জায়গাটা? ভালো আছে। তো এয়া ফ্রেন্ডলি আছে মানুষবিলাক আৰু এতিয়া ভাল লাগিছে মানে আছিলে আপোনাৰ এইটো মানে এটা পইণ্ট আৰু এটা ওপৰত এটা আছে কিন্তু এইটো ভালে আছে এনেকুৱা ক্ৰছ এটা আছে কিন্তু ইয়াতকে ডাঙৰ প্লে বাজেট তাত আছে আৰু ইয়াৰ পৰা যাম আৰু বাই গাইজ চ' ইয়াৰ পৰা গৈ আছো এতিয়া বৰ্তমান বেলেগ এটা জেগাত গৈ গা ধুম বুলি ভাবিছো দেখা যায় কি হ'ব ঠিক আছে ব্ৰ' প্লেচ ৱাজ নাইচ না অ'কে চ' ৰাখিছোঁ এইখিনিত ঠিক আছে